নাই ঘুরি ঘুরি আহি আছে কিয় আপুনি কিয় ভিডিঅ' কৰিব লাগে থৈ দিয়া So guys, it's evening hoise mane last jondo video dilo tate eta last time moi mane last khinit eta clip lagaisilo to hei ghotna tu mane enekwa hol ami Sunday night goisilo Sunday night goisilo Sunday night joar dinahon mane ami khuri ahi dipor bilot mane paisilo aru then dipor bilot dita paisilo to tekiar time ote ei ghotna to asil so hey what's up everybody, it's me Bedai again, welcome back to my YouTube channel to ghotna to apnalok bujai diu to tar agote clip khini sai lo নাই ঘুরি ঘুরি আহি আছে কিয় আপুনি কিয় ভিডিঅ' কৰিব লাগে থৈ দিয়া মই কাজা করব না কাজা করব না পার্টি কাজা করব না কাজা করব না নাই যা না মারবি না মানে মারবো না মানে পয়সা কিও কক ইটা কক মোবাইল So finally apnale clip tu sale clip tu ejon manu asile to manujone ami video kori thakar time camera tu mane mobile tu directly kari lole aru hator pura কিয় কৰিলে তেনেকা তো নাজানো আৰু তেখেতৰ মতে ইউটিউবাৰ আৰু ভিডিঅ' যোনে বনাই আৰু ধৰিলো কেনেকুৱা কেমেৰা লৈ যোনে এইবোৰ বোলে পাগল হয় তো কি কম আপোনালোকক কম তো আমাৰ একো ভুল নাছিল ভুল আছিল তেখেতসকলৰে কাৰণ তেখেতসকলে মানে দাদাগিৰি দেখাইছিল আৰু যোনটো কয় ন মানে কি কম আৰু সেইখিনি টাইমত মানে মুডখিনি বহুত বেয়া হৈ গ'ল মানে আমি আহিছিলোঁ এটা বেলেগ মুডত তো তেনেকুৱা বিহেভিয়াৰ পাই কেনে মানে আমি গৈছিলোঁ জাষ্ট পৰঠা চৰঠা খাবৰ কাৰণে আৰু দোকানখনত সোমাইছিলোঁ তো তেনেকুৱা টাইপত আমি ভিডিঅ' কৰি আছিলোঁ তো ভিডিঅ' কৰি থাকোঁতে মানুহজনে আহি কেনে মোবাইলটো কাঢ়ি ল'ল আৰু তো কি ক'ম আৰু তাৰপিছত যি হ'ল আপোনালোকেতো গম পালে কেনেকুৱা কি হ'ল তো আমি মানে এইবিলাক ডাইৰেক্টলি ভিডিঅ'টো আপলোড কৰিছিলোঁ কিন্তু বহুত ৰিকুৱেষ্ট কৰিলে তেনেকুৱাতে আমি মানে মেইন যোনটো ভিডিঅ' আছিলে তো সেইটো ভিডিঅ'টো মোৰ লগৰজনৰ মানে চেনেলত আপলোড কৰিছিলে তো ডিলিট কৰি দিয়া হ'ল আৰু তথাপিও মই এইটো ভিডিঅ'টো মানে কিয় বনালোঁ মানে আপোনালোকক ক'ব খুজিলোঁ যে সেই ভিডিঅ'টো ডিলিট কৰাৰ মেইন কাৰণটো হ'ল লাষ্ট পাইছে তেখেতসকলে তো সেইটো কাৰণে আৰু লাষ্টটো পাইছে আৰু লগতে বহুতখিনি কথা আছে বহুতৰ মানে অলপ ডাঙৰ মানুহ নিচিনা অলপ লেভেলটো দেখাল আৰু তথাপিও আমি মানে ভাবিলোঁ আৰু আমিতো সৰু মানুহ একো নাই এইফালে ডাঙৰ চেনেলত যদি ভিডিঅ'টো আপলোড হ'লে এইটো লগালগ ভাইৰেল হৈ গ'ল হয় ভাইৰেল নহ'লেও আৰু কিবা এটাতো মেছেজ গ'ল হয় আৰু সকলোৰে মাজত যে পাগল ছাগল কৈ দিছে ভিডিঅ' যোনে বনাই এইবিলাক পাগল বোলে তো সেনেকুৱা নাই তো ভিডিঅ'টো আপোনালোকক দেখালোঁ মই তো আপোনালোকে চালে কাৰ ভুল কি ভুল মানে তেখেতসকলৰ মতে যোনে ভিডিঅ' বনাই সেইবোৰৰ পাগল কি ক'ম আৰু মই নাজানো আৰু কিয় বা ভাবে তেনেকৈ সিহঁতে নাজানো আমিতো নিজৰ কাম কৰি আছোঁ যি ভিডিঅ' বনাওঁ কিবা বনাওঁ এইটো আমাৰ নিজৰ কাম নিজৰ বস্তু আমি নিজে সিহঁতৰ পৰাও টকাও লোৱা নাই একো লোৱা নাই তো আমাৰ নিজৰ বস্তু আমি নিজে দেখাই আছোঁ মানুহে ভাল পাইছে ছাপোৰ্ট কৰিব ভাল নাই পোৱা ডিছলাইক কৰিব একো নাই এইবিলাক কথা কৈ লাভ নাই তো সেইটোৱে তো আজিৰ ভিডিঅ'টো বেলেগ সেনেকুৱা হিচাপত নাছিলে এইটো হিচাপতে আছিলে তো এতিয়া এইখিনিয়ে আৰু ক্লিপটো দেখালোঁ আপোনালোকক গমটো পাইছে কি কেনেকুৱা তো এইফালে ৱেডাৰ চাওক পুৰা চাওক না তো ইয়াতে এটা টাইম লেপছ লওঁ দেন চাওঁ আৰু ভিডিঅ'টো আপোনালোক কি দেখাব পাৰোঁ So finally ইফালে বাইকাৰ ব্লগ 09ৰ বাইক চলাই আছোঁ আজি ইমান টাইগাৰখন আৰু RS খন তো ইফালে ব্ৰ তো ই GoPro এডাপ্টাৰ কিনিব গৈ আছে আজি তো আমি এতিয়া লাটুকিয়ালৈকে যাওঁ পাওনে নাই তাতে ৰেইনবো ডিজিটেলত ফোন কৰিছিল বোলে ব্ৰই তো গৈ চাওঁ তো ফাৰ্ষ্ট টাইম মই ৰাইট মোৰ মানে চেনেলত ফাৰ্ষ্ট টাইম RSৰ ভিডিঅ' আহিব আৰু তো চাওঁ কেনেকুৱা আৰু ইয়াৰ পাৰফৰ্মেঞ্চ বাইকখনৰ চ' গাইজ এংগেল কেনেকুৱা আহিছে কি আহিছে গম পোৱা নাই তো এতিয়া আমি টিভিটা হৈ কিনে যাবৰ কাৰণে ডিচাইড কৰিলোঁ আৰু বৰষুণো ডিউটো কৰি আছে তো চাই লওঁ এতিয়া কি হয়
পিকআপ চিকআপটো চব ঠিকেই আছে, মোকতো ঠিকেই লাগিছে, ধুনীয়া পিকআপ। মই জাষ্ট এনে থ্ৰটেল কৰিছোঁ আৰু ইমান এটা পকোৱা নাই, জাষ্ট নৰ্মেলি থ্ৰটেল এইবিলাক। আৰু ৰাস্তাৰ হালত গৈ কি ক'ম আৰু গুৱাহাটীৰ চবফালে পানী পানী পূৰা। তো আজি পানী বা পাওঁ নাই, যদি পানী পাওঁ দেখাব পাৰিম আপোনালোকক। তথাপি আজি মানে এটা বৰষুণ নাই, পানীবিলাক কমিব লাগে য'ত য'ত পানী হৈছিলে। ধুনীয়া পিকআপ হৈ আছে বাইক, পূৰা চালিয়া কণ্ডিশ্যন আছে। খালি দুটামান বস্তু অলপমান চেক কৰি ল'ব লাগিব, ছাৰ্ভিচিং দিয়ালে মানে আৰু টিপ টপ কণ্ডিশ্যন হৈ যাব। তো আহি পালোঁ নৰকাসুৰ। তো ফিল আপ কৰিব নালাগে, ফিল ভৰাই আনিছে বোলে ব্ৰই। তো ধুনীয়াকৈ এতিয়া তালৈকে যাওঁ। আৰু মোৰো এটা বস্তু ল'ম ভাবি আছোঁ, যদি পোৱা যায় এতিয়া লৈ ল'ব মানে বেটাৰ বুলি ভাবোঁ আৰু। তো বাৰ বাৰ যোৱা নাযায়। তো ব্ৰৰ লগৰ এজন অহা কথা আছিলে, তো মই ক'লোঁ যে মই বাইকখন ওলাওঁ তে সেনেকৈ দুজনে মানে তাত একেলগে দুজনে যাওঁ বুলি ক'লোঁ আৰু। তো সেনেকুৱাতে সিও লগৰটোক লৈ নাহিল, তো তেনেকুৱাতে আমি ওলাই আহিলোঁ। তো RS মই চলাই ফাৰ্ষ্ট টাইম ব্লগ কৰি আছোঁ, তো এংগেলটো বা কেনেকুৱা গম নাপাওঁ, ধুনীয়াই আহিব লাগে মোৰ হিচাপত আৰু। তো মানে মই যোনটো ছেটআপত ৰাখিছোঁ আৰু। তো এইটো যিকোনো বাইক চলালেও মানে চবতে মানে পাৰফেক্টে হয়। তো চাওঁ আজি অলপ দেৰিকৈ ক্লিপবিলাক চোৱাৰ পিছতে গম পোৱা যাব। তো মোৰ এনেকুৱা ব্লগ বনোৱা ইমান এটা হেৰি নাছিলে একো, তো এনেই ওলাই আহিলোঁ। তো ভাবিলোঁ কেমেৰাটো লৈ আহোঁ, কিবা এটা যদি পাওঁ তো শ্বুট কৰি ল'ম আৰু। তো এইটো হিচাপতে ব্লগটো শ্বুট কৰি আছোঁ এতিয়া। তো ব্ৰৰ আৰু দুটামান বস্তু কিনিব বোলে, লগতে বেটেৰীও কিনিব আৰু কি বুলি কয় যোনটো উলান যি কেছ থাকে ন, মানে মটৰ ব্লগিং কেছ আৰু, তো সেইটোৱে কিনিব। তো চাই লৈ এতিয়া তাতে যদি পোৱা যায় তেন্তে লৈ ল'ব, তো পোৱা নগ'লে আৰু অনলাইনে কিনিম বুলি কৈছে। আৰু বহুত টাইম ৰখাই দিলোঁ ব্ৰক। তাৰ মানে মোৰ ঘৰত দুটামান কাম আছিলে, কামকেইটা কৰি থকাতে মানে ব্ৰ আহি পাল। মই ভাবিছিলোঁ কামকেইটা খতম হৈ যোৱাৰ পিছত আহি পাব বুলি, কিন্তু তাৰ আগতে আহি পাল। তো সেইটো কাৰণে অলপ টাইম ৰখিব লগা হ'ল আৰু। কেছ নাই এতিয়াতো লগ পাই গ'লোঁ। তো ধুনীয়াকৈ গৈ আহোঁ দোকানখনলৈকে। যোনে যেনেকাই পাৰিছে তেনেকাই গৈছে মানে, আৰু এই কি ক'ম আৰু। আহি পালোঁ টিভি টাৱাৰ। তো লাহে লাহে আছোঁ ধুনীয়াকৈ মজাকৈ। তো বাইকখনৰ কি ক'ম আৰু, ধুনীয়া কণ্ডিশ্যন হৈ আছে, খালি চেইন টেইন অলপ লিউক কৰিব লাগিব। বৰষুণ চিজন ন, পানী চানী লাগি থাকিলে আৰু এইটো চাউণ্ডটো ওলাই আৰু। চব বাইকতে ওলাই যায়, খালি লিউক কৰিলে মানে আকৌ চাউণ্ডটো গায়ব হৈ যাব, ধুনীয়া হৈ যাব আৰু। তো ব্ৰৰ আজি এইকেইটা বস্তুকেইটা লৈ লোৱাৰ পিছত ইয়াৰ মাইক মানে কি পূৰা মটৰ ব্লগ ছেটআপটো কমপ্লিট হ'ব বুলি ধৰিব পাৰি আৰু। কাৰণ বহুত দিনৰ পৰা ব্ৰই চেষ্টা কৰি আছে ছেটআপটো কমপ্লিট কৰোঁকৈ। তো আজি বস্তুখিনি পাই গ'লে চবখিনি একলগত, তো ছেটআপ কমপ্লিট আৰু। তো তাৰপিছত ব্ৰৰ তাতো ভাল ভাল কণ্টেণ্ট আহি, এনেও ব্ৰই ভাল ভাল কণ্টেণ্ট দিয়ে আছে, তো আপোনালোকে চাব, মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব। অলপ দূৰ বাইকখন চলাই কেনে এতিয়া এটা প্ৰব্লেম পাই আছোঁ, মানে ব্ৰৰ পিছৰ ব্ৰেকটো মানে অলপ প্ৰব্লেম দি আছে। ব্ৰেক পেড নাই চাগে, অলপ আগত যাই চেক কৰি ল'ব লাগিব। দেন তাৰপিছত যদি ব্ৰেক পেড নাই দেন লগাই ল'ম আৰু। কাৰণ ই আৰু ইয়াৰ পৰা যাব বকো, তো এইবিলাক ৰিক্স লোৱা ভাল কথা নহয়, তো এইটো কাৰণে। আহি পালোঁৱে আৰু দোকান। তো এতিয়া দোকানখন যাওঁ, দেন দোকানত যাই বস্তুখিনি সুধোঁ, দেন তাৰপিছত ওলাই যাওঁ। তো ব্ৰৰ আৰু পিছত এইটো অলপ আগতে কৈছিলোঁ, তো এইটো চেঞ্জ কৰাই ল'ম আৰু। দেন তাৰপিছত ঘৰলৈ গুচি যাম আৰু। তো ফাইনেলি আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিঙত আহি গ'লোঁ। তো আগত আছে মেক্স হোটেল, তো বেক চাইড আছে চিৰাজ দা। ফাইনেলি ৰেইনব' ডিজিটেলত গ'লোঁ। দেন মোৰ যোনটো বস্তুটো আছিল সেইটো পাব, কিন্তু মানে মোৰ বেটাৰীটো ওলাব পৰা নাই, তো সেইটো কাৰণে মই নল'লোঁ আৰু। তো এইফালে লৈ ল'লে GoPro Hero 7ৰ বেটাৰী, দেন তাৰপিছত ল'লে এইফালে এডেপ্টাৰ। বহুত কম প্ৰাইজত দিছে, তো ধুনীয়া আৰু মানে ৰেছপন্সো ধুনীয়া, বহুতখিনি ভাল আৰু। তো এতিয়া আমি আপোনাৰ ওলাই যাওঁ, বৰষুণ দিব আৰু লাহেকৈ, সেইকাৰণে ভাবি আছোঁ জল্দিকৈ যাওঁ। তো ব্ৰই কিবা কিবি পাৰ্টি চাৰ্টি দিবি নেকি? নিজে নাজানো আৰু, বৰষুণতে পানী খুৱাই কিনে পঠাই দিবি। তো এতিয়া বাইক পাৰ্ক কৰি থৈছোঁ, এতিয়া পাৰ্কিঙলৈকে যাওঁ। তো অলপ আগত চিৰাজ দাহঁতক লগ পাইছিলোঁ, তো কেমেৰা অন কৰা নাই মই, জাষ্ট এনেই অলপমান চাই আহিলোঁ। তো চিনি পালে এটা কম্পিটিশ্যন ৰাখিছিলোঁ, আপোনালোকে চাগে পাহৰি গৈছে চাগে। লাষ্ট লকডাউন যেতিয়া ফাৰ্ষ্ট টাইম হৈছিলে, তেতিয়া টাইমত এটা চেলেঞ্জ ৰাখিছিল চিনেমেটিকৰ। তো তাতে মই 4 নম্বৰত আহিছিলোঁ। তো সেইটো কথাটো ক'লোঁ, তো অলপ ভালকৈ মানে চিনি পাই গ'ল আৰু। তো এইফালে চাওক না, পূৰা বতাহ দি আছে।
তো মই ভাবি আছোঁ বেটেৰীটো ওলাব লাগিব, মানে মোৰ খুলি গৈছে বেটেৰীটো, ওলোৱাৰ পিছতে মই ইয়াৰ পৰা বেটেৰীটো লৈ যাম আৰু জল্দিকৈ আহিম। আছিলে আজিৰ টপিকটো মানে তো মেইন কথাটো হ'ল এইটোৱে আৰু যে ক্লিপটো মানে কিয় দেখালো আপোনালোকক, কাৰণ আমাৰ ভুল নাছিল একো। তো তেনেকৈ বেলেগৰ মোবাইল মানে ভিডিঅ' কৰি থকা টাইমত কাঢ়ি লৈ গৈছিল, তো এইটো কাৰণে আমি ভিডিঅ'টো বনালোঁ, শ্বুট কৰিলোঁ মই, আৰু এইটো ভিডিঅ'টো সেইটো কাৰণে বনোৱা হ'ল। আৰু লগতে দুটা বস্তু কিনিব গৈছিলোঁ, তো এইটো ভিডিঅ'টো ব্লগটো শ্বুট কৰি থৈ দিয়া আছিলে, তো তাৰ লগতে মিলাই কিনে ভিডিঅ'টো বনাই দিলোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। নতুন নতুন ভিডিঅ' নতুন কণ্টেণ্ট অতি সোনকালে আহি আছে আপোনালোকৰ মাজত। তো ষ্টে কানেক্টেড হৈ থাকিব এটা বেড ডাই চেনেলটোত। পিছ আউট।